মানে আমি এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ, সেইটো আহি পাইছে। তো কি অৰ্ডাৰ কৰিছিলোঁ সকলো দেখাই আছোঁ। তো বলক তেতিয়াহ'লে আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে আগে মই যাই পাব লাগিব ৰাস্তা চাওক না গাইছ। তো মই আনি লগত দেখি আছোঁ সকলোবোৰ। তো চাই থাকক ভিডিঅ'টো কণ্টিনিউ। মই এতিয়া যাই আছোঁ জাষ্ট। যিটো মাল অৰ্ডাৰ কৰিছিলোঁ সেইটো আহি পাইছে, আনিছোঁ। মই আজি ৰাতি হ'ল মানে মই তাৰমানে এক জেগাত গৈছিলোঁ, বজাৰত গৈছিলোঁ, আজি বজাৰ আছিল। তো বজাৰত গৈছিলোঁ আৰু এতিয়াই সেই মালটো আনবক্সিং কৰি আপোনালোকক দেখাম। আৰু পোনপ্ৰথমে মানে ঘৰত আহি ঘৰৰ মানুহবিলাক এটাও নাই, মায়ে নাই, ফাদাৰ নাই, কোনেও নাই। তো ঘৰটো হ'ল তালা মাৰা, চাবিটো থৈ যোৱা নাই। তো এতিয়া মই ভিতৰত কেনেকৈ যাম একো ধৰিব নাই। এতিয়া বস্তু এটা ভাবিছোঁ, মানে হয়তো দৰ্জাটো অলপ খুলকৈ কিনে ভিতৰৰ পৰা মালটো উলিয়াই লৈ বাহিৰত আনবক্সিং কৰিম। তো ভিডিঅ'টো চাই থাকক। মই যি নহওক গাইজ, যেনেকৈ হওক ভিতৰতো সোমছোঁ ঘৰৰ ভিতৰত, আৰু ঘৰৰ ভিতৰত সোমাই মই মালটো ওলাই লৈ আছোঁ বাহিৰত। আৰু এইটো হ'ল সেইটো মাল। তো এইটো এতিয়া আনবক্সিং কৰিম আপোনালোকৰ লগত। তো আনবক্সিং কৰাৰ আগতে আপোনালোকক দেখাই দিওঁ নামটো। তো আব্দুল কাইম বুলি লিখি দিছে ইয়াতে। তো চাৱাৰে কৈয়ে উল্টা নাচি দে। তো ইয়াতে আব্দুল কাইম বুলি লিখি দিছে, গাঁও একাধি যি নহওক সেইবিলাক লিখি দিছে। তো এতিয়াই তো আনবক্সিং কৰাৰ আগতে মানে মালটো মই দাচা উলিয়াই নানিলোঁ। তো এতিয়া মানে টান মাৰি উলিয়াই দিওঁ। তো এইটোৱে মেইন মাল। তো এইটোৱে ষ্টান, আৰু ভিতৰত একো নাই চাব পাৰে। তো ওলোৱে ক'ত বজে সেই কিবা কৰিম। তো এইটো হ'ল মোবাইল থোৱা। তো চাব পাৰে, বৰ্তমান থৈ দিওঁ, পাছত দেখাই আছোঁ আপোনালোকক আৰু কি কি আছে। আৰু এটা আছে, এটা মানে চুইচ আছে, সেইটো ৰ'বক দেখাই আছোঁ। তো এটা চুইচ আছে, সেইটো চুইচ কেমেৰা চেমেৰা অন কৰিব পাৰি। তো এইটো মানে ইয়াতে ভিডিঅ'ও কৰিব পাৰি, একেলগে ভিডিঅ'ও কৰিব পাৰি, আপুনি ফটোও মাৰিব পাৰি। এইটো চুইচ টিপি দিলে ফটো উঠে। তো আৰু এইটো এটা সৰু চাই কুস্তি আছে, মানে এই মালটোক কেনেকৈ কণ্ট্ৰল কৰিব লাগে ইয়াতে দেখাই দিছে। তো এইটো থাকক বৰ্তমান। এইটো চালোঁ। তো এইবাৰ এইটো হ'ল মোবাইল, আৰু এইটো হ'ল মেইন মাল ষ্টেণ্ডটো। তো এইটো এনেকৈ মই পোনপ্ৰথমে লগাই লওঁ। এনেকৈ নহয়, চৰি, মই মোবাইলটো হেৰি পৰি ভাঙেই নেকি, কেলা ভাঙি যাব আৰু চিৰিয়াছলি আজি আনিছোঁ গাইছ নতুনকৈ। তো এইটো হ'ল, তো মই লগাই ল'লোঁ। তো ইয়াতে এটা চাইডত চুইচ আছে, সেইটো চুইচ দি লগাই ল'লোঁ। তো এইটো লগাই ল'লোঁ। তো এইটো মাল, সেইটো যে হয়তো হয় বেকা কৰি দিব পাৰি গাইছ, জেংগে তাংগে বেকা কৰি দিব পাৰি। তো ইয়াতে মোবাইলটো লগাই কিনে আপোনালোকক মই ভিডিঅ' কৰি দেখাই আছোঁ। তো চাই থাকক। মানে এইটো হ'ল চুইচ, কণ্ট্ৰল কৰিব পাৰি এইটো। তো এনেকৈ আৰু ব্লক কৰিব ভাল হ'ব গাইছ। তো সেইটো হ'ল মেইন মাল। তো দেখালোঁ। তো এইটোত লগাই কিনে এতিয়া আপোনালোকক দেখাই আছোঁ। তো এতিয়া মই এই ষ্টানটো দি হেৰি কৰি আছোঁ, ভিডিঅ' কৰি আছোঁ। তো এইটো ষ্টানটোৰ ভিডিঅ' কৰি আছোঁ, আৰু এইটো দি ইমান টাইম এইটো দি ভিডিঅ' কৰি আছিলোঁ মই। এইটো দি ভিডিঅ' কৰি আছিলোঁ, আৰু এতিয়া এই নতুন ষ্টান দি ভিডিঅ' কৰি আছোঁ দেই ইয়াৰ পালা। তো চুইচটো এইটো বঢ়িয়া, ৰিম'ট আন তেনেকৈ থাকে। আইফোনতো ব্যৱহাৰ কৰিব পাৰি। তো iOS আছে, আৰু iOS এণ্ড এণ্ড্ৰইড। তো আৰু ইয়াতে এটা চাইডত চুইচ আছে। তো চুইচটো অফ আৰু অন, ইয়াতে চাইডত চুইচ আছে, অফ অন। তো এইখিনি, আৰু এই ভিডিঅ'ত এইটো আগতে আনিছিলোঁ গাইছে, এতিয়া নাই। আৰু এই একো নাই। তো আৰু এই ভিডিঅ'টোত একদম মিউজিক চিউজিক একো দিয়া নাই। তো একদম পূৰা হেৰিকৈ ঠাণ্ডা মাতাত যাতে বুজি পায় সকলো, মিউজিক দিলে মানে ইমান হেৰি নহয়। তো আজিৰ ভিডিঅ'টো আছিল এইখিনি। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো। তো থেংক ইউ, বাই বাই।